আবার সকলোকে স্বাগতম জানাইছো মই সাইফুল ইসলাম। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, কোলাহালাত বাৰ্ষিক নাগাৰা নাম উৎসৱ সম্পন্ন। ডাৰ্ডিঙত প্ৰায় মিত্ৰদেৱ মহন্ত আৰু নৱজিৎ বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান। অসম জাতীয় পৰিষদ পাট বেঙৰ দল মন্ত্ৰী পিছু হাজৰিকা। অসম জাতীয় পৰিষদ পাট বেঙৰ দল মন্ত্ৰী পিছু হাজৰিকা। নিতৌ এনেকুৱা নিউজবোৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আমাক উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে চতিয়াত কেন্দ্ৰীয়ভাৱে অমৃত কলহ কাৰ্যসূচী ৰূপায়ণ। চতিয়াত কেন্দ্ৰীয়ভাৱে অমৃত কলহ কাৰ্যসূচী ৰূপায়ণ। নগাঁৱত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ। নগাঁৱত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ। মিজোৰামত 12.12 কোটিৰ মেথামফেটামাইন টেবলেট জব্দ। মিজোৰামত 12.12 কোটিৰ মেথামফেটামাইন টেবলেট জব্দ। খেলি থকা অৱস্থাত পুখুৰীত পৰিল সমাধি 10 বছৰীয়া শিশু। অত্যন্ত দুখজনক ঘটনা। খেলি থকা অৱস্থাতে পুখুৰীত পৰিল সমাধি 10 বছৰীয়া শিশুৰ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা। কঠীয়াতলীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। কঠীয়াতলীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। বিপদত ভূপেন বৰা, ভৰিৰে গচকিলে মিচিং জনগোষ্ঠীৰ স্বাভিমান। স্বৰূপ ৰিবি গাছেং। বিপদত ভূপেন বৰা, ভৰিৰে গচকিলে মিচিং জনগোষ্ঠীৰ স্বাভিমান। মংগলবৰীয়াৰ সৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তী মহোৎসৱ শুভাৰম্ভ। মংগলবৰীয়াৰ সৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তী মহোৎসৱৰ শুভাৰম্ভ। ৰাষ্ট্ৰীয় শিক্ষা কাউন্সিলৰ আঞ্চলিক কমিটিৰ অধ্যক্ষ ৰূপে মনোনীত ডক্টৰ দিব্যজ্যোতি মহন্ত। ৰাষ্ট্ৰীয় শিক্ষা কাউন্সিলৰ আঞ্চলিক কমিটিৰ অধ্যক্ষ ৰূপে মনোনীত ডক্টৰ দিব্যজ্যোতি মহন্ত। মংগলদৈত অমৃত কলহ যাত্ৰা সহ মহিলাৰ অংশগ্ৰহণ। মংগলদৈত অমৃত কলহ যাত্ৰাত সহ মহিলাৰ অংশগ্ৰহণ। ৰাজ্য চৰকাৰৰ মহানগৰৰ বাহিৰলৈ দুৰ্গা উৎসৱৰ বিশেষ উপহাৰ। ৰাজ্য চৰকাৰৰ মহানগৰ বাহিৰলৈ দুৰ্গোৎসৱৰ বিশেষ উপহাৰ।